এতিয়া মই যিটো জেগাত আছোঁ না আপোনালোকে নাজাৰাটো চাওক একবাৰ চাওক এইফালে চাওক কিমান ধুনীয়া এয়া পাহাৰ এয়া ঘৰটো চাওক একদম পথাৰৰ মাজত এইখনে হৈছে মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰী। হেল্ল' ইনফিনিটি আৰ্মি, ৱেলকাম টু মাই ভইচ আছামিজ ব্লগ। তো গাইজ, কালি মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ, চাইকেল লৈ আমি লখিমপুৰলৈ গৈছিলোঁ আৰু এইটো সেই ভিডিঅ'টোৰ পাৰ্ট 2 হয়। তো আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই আগতীয়াকৈ সেই ভিডিঅ'টো চাই লওক, তাৰপিছত এইটো ভিডিঅ' চাব, তেতিয়া বুজি পাব। আৰু যিসকলে কালি মোৰ সেই ভিডিঅ'টো চাইছিলে আৰু সেইসকলে এই ভিডিঅ'টো শেষলৈকে চাই এনজয় কৰি যাওক। তো ব'লক এতিয়া যাওঁ আমি ফ্লেছ বেকলৈ। তাত দিলে কিন্তু আজি মানুহ কম, বৰষুণৰ কাৰণে বৰষুণ দি আছিলে যে পুৰা মানুহ কম, ইমান মানুহ নাই। তো গাইছ, এহেঁতক চাওকহে কি সাহসত এই টুলুঙা নাও লৈ বুঢ়া লুইতৰ সোঁতত গৈ আছে। সঁচাই দম লাগিব কিন্তু দেই, দম আছে। দিছ ইজ মাজুলী। তো এতিয়া গাইছ আমি পাই গ'লো সেই পাৰ আৰু চাইকেলকেইখন নমাই লওক। আৰু এবাৰ গাইছ আমি চাইকেলখন এক্সচেঞ্জ কৰি ল'লোঁ সেইখনৰ সৈতে, আৰু এইখন চলাম আমি। গেট লগালে দুৰ্গা পূজাৰ, সেয়া দুৰ্গা পূজা পালেহি আৰু। সেই দোস্ত আহি আছোঁ একদম সুন্দৰ জেগা এটাত গাইছ, আহি আছোঁ একদম ধুনীয়া জেগা। এইয়া পাহাৰৰ ফালে পুৰা বৰষুণ দি আছে, পুৰা ক'লা হৈ আছে। আমি এতিয়া পাই গ'লোঁ এই হাইৱে আৰু তাক তালৈ পঠিয়ালোঁ। ইখন চাইকেল অকণমান চলাবলৈ মই অকণমান অকলে চলাওঁ। তাৰপাছত পাম এতিয়া বিহপুৰীয়া, এতিয়া বিহপুৰীয়া ওচৰ পালোহিয়ে। তাৰপাছত নেক্সট আকৌ এটা পাম হাইৱে মানে সেইটো নেশ্যনেল হাইৱে, এইটো হাইৱে সেইটো নেশ্যনেল হাইৱে পাম। তাৰপিছত এতিয়া বিহপুৰীয়াত অকণমান কিবা কিবি বজাৰ কৰিবলৈ আছে, বজাৰ কৰি ল'ম। তাৰপিছত আকৌ যাম একদম তাত। মানে আজি কেলৈ আহিছোঁ, আমাৰ তাৰ দাদা এজনৰ দেউতাক ঢুকালে মানে, তেওঁলোকৰ ঘৰত সকাম আজি, সেই দাদাজনৰ ঘৰত। চ' আমি তালৈ বুলি সকামলৈ বুলি আহিছোঁ, চাই থাকক। ত' এতিয়া পাই গ'লো বিহপুৰীয়া ওচৰৰ দলংখন, এইখন দলংখন চাই লওক। পুৰা পানী, বৰষুণ দি আছে নাই এইকেইদিন পুৰা বৰষুণ দি আছে যে সেইকাৰণে পুৰা পানী হৈ আছে। এয়া চাওক পুৰা বৰষুণ, সেইফালে বতৰ ক'লা হৈয়ে আছে আৰু এইফালে বৰষুণৰ পানী দিয়াৰ কাৰণে, মানে বৰষুণ দিয়াৰ কাৰণে পানী পুৰা বাঢ়ি গ'ল। পানী ক'তো মাজত খালী নাই, চব পানী ফুল হৈ আছে। ত' ফাইনেলি গাইছ পাই গ'লোঁ বিহপুৰীয়া, য'ত বস্তুৰ দাম বহুতেই কম। চাই লওক এইখন বিহপুৰীয়া, এইখনে হৈছে বিহপুৰীয়া আৰু আগলৈ এইটো চেণ্টাৰ আছে। বিহপুৰীয়াত চব বস্তুৰ দামে অন্য ঠাইতকৈ মানে বহুত কম হয়। ইয়াত চব বস্তুৰ দামে অলপ কম পায় মানে, সেইকাৰণে বজাৰ কৰিবলৈ ভাল। আপোনালোকেও যদি বজাৰ কিবা এইফালে আহিলে ইয়াত বজাৰ কৰিব পাৰিব, মানে কিবা বজাৰ কৰোঁ বুলি ভাবিলে অলপ কম পাব। তো আমি এতিয়া কল চল কিবা কিবি ল'লোঁ, তাৰপৰা ইহঁতে মাত লগাব, মানে মই সেইদিনাখনি মাত লগালোঁ, তাৰপাছত ইহঁতে মাত লগাব, সেইকাৰণে কল চল ল'লে। তাৰপাছত এতিয়া আহি আছোঁ। তো গাইছ ফুল বৰষুণ, আমি ৰখি দিলোঁ অলপ, পুৰা বৰষুণ ৰখি দিছোঁ। এইখনতে দোকান এখন আছে, চালিতে ৰখি দিলোঁ আৰু অলপ, অকণমান কমিলে সেইকাৰণে গুচি আহিলোঁ। অলপ দিয়ে আছে, একেবাৰে কমা নাই, আহি আছোঁ। গাইছ বৰষুণ চাওক কেনেকুৱা আহিছে। পৰা ৰৈ 2 মিনিটমান জেগা ৰাস্তা আহিছিলোঁহে, আহোঁতে আকৌ ডাঙৰকৈ আহিলে, আহি পেলাই তিতিলোঁ ভালকৈ। এইখনৰ দোকান চোকানো নাই, অকণমান দূৰলৈ আহিবলগীয়া হ'ল। তিতি আকৌ এইখন পাইছোঁ, এইখনতে সোমাই দিছোঁ পটককৈ নাই আকৌ। আৰু এইখনতে বস্তু এটা আছে, এইখনতে মাধৱদেৱৰ জন্মস্থান আছে। সেয়া লেটেকু পুখুৰী জন্মস্থান, মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰী, সেইখন থানখন। গাইছ আমি এতিয়া আছোঁ লেটেকু পুখুৰীত, মাধৱদেৱৰ জন্মস্থান। এইখনে হৈছে মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰী।
তো গাইছ সেই তাত চাওক পাহাৰখন ইমান ধুনীয়া লাগিছে নহয় ইয়াৰ পৰা আপোনালোকে দেখিব পাৰিছে না নাজানো জুম কৰি দেখুৱাইছোঁ বাৰু নলাবি জুম কৰি দেখুৱাইছোঁ এইয়া মোৰ কেমেৰা কোৱালিটিটো ইমান ভাল নহয় বাৰু কিন্তু হ'লেও মানে বহুত ধুনীয়া লাগিছে ভাল কেমেৰাত থকা হ'লে দেখুৱালোঁ একদম মজা লাগিছে গাইছ মই আপোনালোকক দেখুৱাবৰ কাৰণে কেমেৰা কৰিবৰ কাৰণে নামি দিলোঁ সেই গুচি গ'লগৈ নৰখিলে এইটো দৌৰি দৌৰি আহি আছোঁ এই ৰ ফাইনেলি গাইছ আমি পাই গ'লোঁ এই ভোগপুৰ আৰু ইয়াৰ পৰা বেছি দূৰ নাই অলপ আছে চাই লওক ভোগপুৰ এইখন গৈ থাকা সেইখনে আছে ভোগপুৰ আৰু এইটো নেশ্যনেল হাইৱে এইটো নেশ্যনেল হাইৱে হয় আৰু এইখনে আছে ভোগপুৰ তো গাইছ এতিয়া কম আৰু ওচৰ পৰা চাওক পাহাৰখন আৰু ওচৰৰ পৰা দেখুৱাম বাৰু এতিয়া এইটো চাই লওক নাজাৰা সেইয়া পাহাৰ তো ফাইনেলি গাইছ পাই গ'লোহি আমি সকামৰ ঘৰ ইয়াত কোহাল কৰিব নোৱাৰি কথা পাতিব নোৱাৰি আমি এনেকৈ দেখুৱাইছোঁ আৰু কালি আহি মই ইয়াত পালোঁহি তাৰপিছত সকামত অলপ লাগি ভাগি দিয়াৰ কাৰণে মানে লাগি ভাগি থাকিবলগীয়া হ'ল অলপ তাৰপিছত সেইকাৰণে কালি আৰু ভিডিঅ'টো বনাব নোৱাৰিলোঁ এতিয়া আজি পিছদিনাখনি আপোনালোকক বনাই আছোঁ মই ঘৰলৈ গুচি আহিলোঁ কালি ৰাতি আমাৰ ঘৰৰ ওচৰতে মানে তাৰপিছত ঘৰত আহিলোঁ ঘৰত থাকিলোঁ তাৰপিছত ৰাতি ঘৰলৈ আহি আকৌ কাইলৈহে যাম আজিও নাযাওঁ আজি থাকিম তাৰপিছত আকৌ এতিয়া বান্দৰদৰা যাম মোৰ মোবাইল এটা ভাল কৰিব লগা আছে আমাৰ ইয়াত বান্দৰদৰাত মানে অলপ কম দামতে হৈ যায় ভাল কৰি দিয়ে মানে আৰু মেচিনত ভাল কৰে সেইটো কাৰণে ভাল মানে ফিটিংটো ভাল আহে সেইটো কাৰণে তাত কৰিম তাৰপিছত আকৌ কাইলৈ যাম ফেমিলিটো লৈ যাম সিদিনাখনি মই থৈছিলোঁহি ইয়াত আহি পেলাই তাৰপিছত আকৌ মাজুলীলৈ নিম মানে তাত মাজুলীত থাকিব তাৰপিছত ইয়াত মানে ইয়াত অলপ প্ৰব্লেম হয় যে সেইকাৰণে তাত থাকিব তাৰপিছত ফেমিলিটোকো লৈ যাম এতিয়া মই যিটো জেগাত আছোঁ না আপোনালোকে নাজাৰাটো চাওক একবাৰ চাওক এইফালে চাওক ইমান ধুনীয়া এইয়া পাহাৰ ইয়াৰ ঘৰটো চাওক একদম পথাৰৰ মাজত আকৌ পিছফালে পাহাৰ আৰু সেইয়া পাহাৰ চাওক একদম ডাৱৰৰ লগত লাগি আছেগৈ জুম কৰি দেখুৱাই থৈ আছে চবফালে মানে পাহাৰ দেখি বৰ ভাল লাগে মোৰ মানে একদম এনেকুৱা লাগে যেন এই পাহাৰৰ একদম য'ত লাগি আছে ডাৱৰ তাত গৈ উঠিবলৈ মনটো আছে মানে এদিন ডাৱৰৰ ওচৰত পাব লাগে আৰু এয়া পাহাৰ পাৰ হৈ পেলাই আপোনালোকে পাব ইটানগৰ পাৰ হৈ আৰু সেইফালে এইবোৰ পাহাৰ পাৰ হৈ পেলাই আকৌ পাব চাইনা পাই যাবগৈ একদম এইপিনে গৈ থাকিলেগৈ পাহাৰে গৈ থাকিলে তো গাইছ আজিৰ ভিডিঅ'টোত ইমানে যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক এটা কৰি দিব কাৰণ চাওক এটা হাতে চাইকেলৰ হেণ্ডেল ধৰি আৰু এটা হাতে মোবাইল ধৰি চাইকেল চলাই আপোনালোকক ভিডিঅ'টো দেখুৱাবৰ কাৰণে ভিডিঅ'টো কৰিছোঁ চ' আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে অকণমান যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবলৈ একদম নাপাহৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰি থোৱা আগলৈ এনেকৈ ভিডিঅ' চাই থাকিবৰ কাৰণে তো আজিলৈ এৰিছোঁ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে